এয়া চাওক মই চৌবেছখিনি কাটি ল'লোঁ আৰু 3টা বিলাহী লগত লৈছোঁ আৰু এই বিলাহীকেইটা ধুই মোহাৰি লৈছোঁ, পানী থাকিলে বেয়া হয় আৰু এনেধৰণে মই লৈ লৈছোঁ। আৰু মই এই বিলাহীকেইটা মই ৰসটো উলিয়াই ল'ম ইয়াৰ পৰা, আৰু মই এটা আলু ল'ম, আলুৰ পৰা ৰসটো উলিয়াই ল'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৱে? মই সোণমণিয়ে আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই মোৰ স্কিমত দেখিছেনে, মই আপোনালোকে কেনেকুৱা পায় নাজানো, মই কিন্তু ভাল পাওঁ, কাৰণ মই বিলাহী আৰু আলুৰ ৰস কেতিয়াবা মিক্স কৰি লগাওঁ গালত, নহ'লেও বিলাহী আৰু নাৰিকল তেল অকণ লগায়ে মই ক'ৰবাত ফুৰিবলৈ গ'লে বা ফটকৈ ওলাই যাবলগীয়া হ'লে লগাই যাওঁ। গতিকে মোৰ স্কিমটো মই নিজকে ভালেই দেখোঁ, শীতল আৰু ভাল লাগে। কিবা এটা লাগিলে ক'লাই হওক বা বগাই হওক, কিন্তু শীতল হ'লে বহুত ভাল লাগে, নহয় জানো? আপোনালোকে নিজে ভাবি চাওক। গতিকে শীতল মই বিশেষকৈ ভাল পাওঁ শীতল হ'লে। গতিকে মই আপোনালোকক আজি চাবোনকে এডোখৰ বনাই দেখুৱাওঁ বুলি ভাবিছোঁ। গতিকে মই আজিৰ পৰা চাবোন যিমান দিন পাৰোঁ চাবোন বনাই চাবোনকে ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, কেনেধৰণে মই বিলাহী চাবোন বনাওঁ। এইডোখৰ চাওকচোন বাৰু, চৌবেছডোখৰ 1 পোৱা আছে ইয়াত, আৰু 1 পোৱা চৌবেছত 4 পিচ চাবোন ওলায়। আৰু মই বিলাহীৰ পৰা চাবোন কেনেকৈ বনাওঁ আপোনালোকক দেখাই যাম। আৰু যিহে নেকি মই ক'ৰবাত গ'লে যদি সৰু বিলাহী থাকে, সৰু বিলাহীয়ে গালত লগাই যাওঁ, তাত এটোপাল নাৰিকল তেল দি, আৰু বৰ বিলাহী থাকিলে বৰ বিলাহীৰ লগতে মই লগাই যাওঁ নাৰিকল তেল এটোপাল দি, কেতিয়াবা অকণমান আলুৰ ৰস দি দিওঁ, আলু পিচাৰ ৰস। গতিকে আপোনালোকেও গালত লগাই চাবচোন, স্কিমটো বহুত ধুনীয়া হয়। সেয়ে আপোনালোকক মই আজি বনাই দেখাম বুলি লৈছোঁ। গতিকে আপোনালোকে চাই থাকক। এয়া চাওক মই চৌবেছখিনি কাটি ল'লোঁ আৰু 3টা বিলাহী লগত লৈছোঁ আৰু এই বিলাহীকেইটা ধুই মোহাৰি লৈছোঁ, পানী থাকিলে বেয়া হয় আৰু এনেধৰণে মই লৈ লৈছোঁ। আৰু মই এই বিলাহীকেইটা মই ৰসটো উলিয়াই ল'ম ইয়াৰ পৰা, আৰু মই এটা আলু ল'ম, আলুৰ পৰা ৰসটো উলিয়াই ল'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক মই গেছটো জ্বলালোঁ, জ্বলাই এই চচটো বহাইছোঁ, দেখিছেনে বাৰু? এই চচটো কিয় বহাইছোঁ জানেনে? চৌবেছখিনি গলাবৰ কাৰণে বহাইছোঁ। ইয়াত পানীখিনি দি লৈছোঁ মই ইমানখিনি, আৰু মই এতিয়া ইয়াত এইটো দেখিছেনে, এইটো এটা মগ বহাইছোঁ, আৰু মগ বহাই কেনে মই চৌবেছখিনি দি দিম, এনেধৰণে দি দিম। এনেধৰণে মই চৌবেছখিনি দিম, আৰু চৌবেছখিনি যেতিয়া গলিব, আৰু তেতিয়া মই আকৌ কি দিম আপোনালোকে চাই থাকিব। চৌবেছখিনি গলিলে মানে এনেধৰণে। আপোনালোকে বনাইনে বাৰু চাবোন? মই কিন্তু কেইবাবাৰো বনাইছোঁ, আৰু নিম পাতৰ পৰা বনাইছোঁ। যিহে নেকি মানুহজনৰ খজুলি হৈছিলে, তেতিয়া মই নিম পাতৰ বনাই দিছিলোঁ, খজুলি ভাল হ'ল। গতিকে আপোনালোকেও বনাব এনেধৰণে। মই এতিয়া আৰু মই এইখিনি লৈ লৈছোঁ চাওক, এইখিনি আলুৰ ৰস, আৰু এইফালে দেখুৱাইছোঁ এই বাতি বিলাহীৰ ৰস মই কাপোৰত চেপি লৈছোঁ, ৰুমালত চেপি ল'ব আপোনালোকে। বিলাহীৰ ৰসখিনি যেতিয়া পিচিব মিক্সিত, তেতিয়া ৰুমালত চেপি ল'ব, আৰু এনেধৰণে ইমানখিনি ওলাব। ইয়াত 3টা বিলাহী আছে, আৰু এইকেইটা হৈছে ভিটামিন পিল, ই ভিটামিন পিল। ইয়াত আছে 5টা ই ভিটামিন পিল, আৰু এই ই ভিটামিন পিল 5টা দিম, আৰু এইখিনি গলি লওক। এয়া চাওক চৌবেছখিনি গলিলে, এইখিনি এনেধৰণে গলিলে, আৰু মই ইয়াত এতিয়া এই বিলাহী ৰসখিনি দি দিম এনেধৰণে। এইখিনি বিলাহী ৰসখিনি দিলোঁ, আৰু এইফালে দি দিলোঁ আলু ৰসখিনি, এইখিনি আলু ৰসখিনি দিলোঁ, আৰু ইয়াত এতিয়া মই ভিটামিন পিলখিনি দিম। এই ভিটামিন পিলকেইটা এতিয়া মই কাটি কাটি দিব লাগিব কেঁচিয়ে, এইটো পৰিয়ে গৈছে। এইটো হৈছে ভিটামিন পিল। এনেধৰণে আপোনালোকে কেঁচিয়ে কাটি দিব এনেধৰণে। চাৰিটা দিলোঁ, এইটোৱে 5টা, এই 5টা ভিটামিন পিল দি দিলোঁ,
এতিয়া মই এনেধৰণে লৰাই থাকিম। অলপ দেৰি লৰাব লাগিব এনেধৰণে। পিলখিনি যিহেনেকি মিক্স কৰিব লাগিব। মই এতিয়া কৰি আনিছিলেও হাতৰ পৰা ইমান গৰম। এনেধৰণে ইয়াত এতিয়া দি দিছোঁ দেই। এয়া হৈ গ'ল। এতিয়া মই ফ্ৰিজত ৰাখি থ'ম 4 ঘণ্টা। 4 ঘণ্টাৰ পিছত মই আকৌ উলিয়াই আপোনালোকক মই ঘঁহি দেখাম। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া চাওক, এই পিচ হৈছে 4 পিচ বিলাহী চাবোন। এয়া দেখিছেনে বাৰু, ইমান ধুনীয়া হৈছে। বিলাহীৰ পৰা বনাইছোঁ আৰু ইয়াত দিছোঁ আলু এটা ৰস দিছোঁ আৰু ভিটামিন পিল আছে। আৰু মই 4 ঘণ্টা থৈ উলিয়ালোঁ। এতিয়া গধূলিয়ে হওঁ অৱস্থা হ'ল, গধূলি হ'লহি আৰু এই 4 পিচ বনালোঁ। আৰু এই 4 পিচ এপিচ মই এতিয়া আপোনালোকক ঘঁহি কেনে দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক কিমান ধুনীয়া ফেন উঠিছে, দেখিছেনে? গালত ঘঁহো ঘঁহো লাগি গৈছে, ইমান মজা লাগিছে। পূৰা বগা হৈ গৈছে, ফেনাইছে আৰু বহুত ভাল লাগিছে। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় নাজানো। যদি ভাল পায় ভাল এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, যাতে আপোনালোকে স্কিপ কৰি নাচায়। আৰু মোৰ চেনেলৰ ভিডিঅ'বিলাক যোনসকলে চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ফেচবুকত চোৱাসকলে যাতে ফ'ল' কৰি দিয়ে। সেয়ে ক'লোঁ আজিলৈ বাই বাই।